আশা কৰোঁ সকলোৰে ভাল। বন্ধুসকল, আজি আমি কথা পাতিম এটা অসমীয়া ফকতীয়া গানৰ ওপৰত, যিটো গান শুনিলে তোমালোকৰ ইহঁতক চৰিয়াব মন যাব। আৰু এনেকুৱা ফকতীয়া গান বাৰু কিয় বনাই বাৰু ইহঁতে। আৰু বন্ধুসকল, যোনে যোনে আমাৰ চেনেলটো চাই আছে, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেনেহ'লে বন্ধুসকল, বেছি পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আরে ভণ্টিহঁত, এইবোৰ কি আকৌ? গান আৰম্ভণি হোৱাই নাই, তোমালোকৰ আধা পিন্ধা কাপোৰ, তোমালোকৰ টপিনাবোৰ দেখাবলৈ আৰম্ভ কৰিয়ে দিলা ন। আৰে এইবিলাক কি মানে? এনেকুৱা তোমালোকৰ টপিনা দেখাই ল'ৰাবোৰক কি লোভ দিব বিচাৰি আছা নেকি? এতিয়া টপিনা সকলোৰে আছে, এনেকুৱা টপিনা দেখাবলৈ নাহিবা, কোনোবা এজনা কাটি দিম আধাতে। চেনি 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 মাহাই তোকে আজি দেখা পাহাই মোৰে কলিজাটো কিয় বাৰে বাৰে ধপ ধপাই। মৰম দিলে চেনেহ দিম, চেনেহ দিলে কলিজা দিম, যদি দিয় গাল দুখনি বাৰে বাৰে চুমা দিম। আৰে মানিছো ঐ তহঁতক, ছোৱালী দেখি তহঁতে ষ্টাছ এৰি বুকু ধপধপাত কৰিবলৈ লাগি গ'লে ন একেবাৰে। আৰু তই যে এনেকৈ ইহঁতক চুমা দিম কৰি আছা, এই দুটা কি তোৰ বাপেৰ সম্পত্তি নেকি? তোৰ বাপেৰে এই দুটা কিনি থোৱা সম্পত্তি নেকি? যে তোৰ যেতিয়া মন যাব তেতিয়া চুমা দি দিবি, যেতিয়া মন যাবে ইহঁতক তই যেতিয়া যি কৰি দিবি। বাপেৰ সম্পত্তি নহয় এইবোৰ। আৰু এনেকুৱা চুমা দিম কৰি নাথাকিবি। তাৰ মাক দেউতাক আছে, কেতিয়াবা তোৰ গালত না দুচৰ মাৰি দিব আহি। মক্কেল कौन है ये लोग? कहां से आते हैं? চেনি 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 মাহাই তোকে আজি দেখা পাহাই মোৰে কলিজাটো কিয় বাৰে বাৰে ধপ ধপাই। অ, এইজনে সেই ফকতীয়া গায়কজন ন। আৰু তোক ককা বুলিয়ে মাতিছো, ককা। এই গানটোত আৰু কি বেলেগ শব্দ একো শুনা নাপাম নেকি আমি একো? তই যে কেৱল চিনেমাই চুমা দিম কৰি আছ, আৰু তোৰ চিনেমাক তই চুমা দি থাক। তই চিনেমাক চুমা দিয়া কিবা বেলেগ কৰা সেইটো তোৰ মেটাৰ। এনেকৈ চিনেমাই চুমা দিম বুলি আমাক কৈ নাথাকিবি বাৰ বাৰ, মক্কেল। पागल है। আৰে ভণ্টিহঁত, এইবিলাক আকৌ কেনেকুৱা মক্কেলামি? তোমালোকৰ টপিনা আছে মানিছো, সেইবুলি তোমালোকৰ টপিনা আমাক দেখাব দিয়া নাই। আৰু যদি ইমানে তোমাৰ টপিনাখন বেলেগক দেখাব মন আছে, তেনেহ'লে পেণ্টটো খুলি তোমালোকৰ ৰাস্তাৰ সন্মুখত যোৱা আৰু মূৰ্তি হৈ থিয়া দি দিয়া। তোমালোকৰ টপিনাখন সকলোৱে ৰাস্তাৰে যোনে যোনে যাব চাই যাই থাকিব। কি মক্কেল তোমালোক এজন। কি কৰিছ এইবিলাক তহঁতে? আৰে এনেকুৱা নকৰিবি, বুকু ভাঙি যাব একেবাৰে। আৰু তোৰ কি তেতিয়াৰ পৰা ওপৰৰ পৰা ছোৱালীজনীক চোৱাটো হোৱা নাই নেকি? এতিয়া তলত বহি লৈছ আৰু ওপৰৰ ফালে চাই আছা যে। আৰু এনেকে কি চাইছা বাইদেউৰ পিনে? বাইদেউৰ বুকুখনত কি আছে সেইটো চাইছা ন? বুজিলো, মানে ওপৰৰ পৰা চোৱাত হোৱা নাই তোৰ, এবাৰ তলৰ পৰা চাইছ কিমান ডাঙৰ। বুলিয়া তোৰে দেহা চাই থাকিলে চকুৰুৱা, বাটে ঘাটে তোক দেখিলে ডেকা বুঢ়ো হয় বলি। अरे कहना क्या चाहते हो? আৰে ককাই দেও, এই ছোৱালীজনীক তুমি কি পকা কঁঠাল যেন পাইছা নেকি? যে যেতিয়া পকিব তুমি ভাঙি দিবা আৰু কঁঠাল খাই দিবা। আৰু তুমি যে কৈছা তাইক দেখিলে সকলো ল'ৰাবোৰ বলিয়া হৈ যায়। আৰু এনেকুৱা কথাবোৰ নকবা, কাৰোবাৰ চৰ খাবা তুমি। আৰু তুমি নিজেই বলিয়া হলা বুলি আনেও বলিয়া হ'ব নেকি? আৰু তুমি নিজে ছোৱালী পাগল সেই বুলি আনেও ছোৱালী পাগল হ'ব নেকি? এনেকুৱা কথাবোৰ নকবা, কাৰোবাৰ চৰ খাবা। এনেকুৱা চুতীয়ামি এইবোৰ কিয় কৰা বাৰু তোমালোকে? এক নম্বৰ চুতীয়া হয় তোমালোক। ভাবিছো তোক বিয়া পাতিম, সুখৰ এখন ঘৰ সাজিম, লখিমী বোৱাৰী হৈ আহিবি মোৰ ঘৰলৈ। কেইজনী বিয়া পাতিব মন যায়ও আপোনাৰ? ছোৱালী দেখিলে একেবাৰে বিয়া পাতো লাগি যায় ন। আৰু আপুনি এই বয়সত আৰু বিয়া পাতিব বাকী আছে নেকি এতিয়ালৈকে? কেইজনী বিয়া পাতিব মন আছে? আৰু আপুনি কিন্তু কুমাৰ ভৱেশদাৰ টুপি চশমা ষ্টাইল গোটেইখিনিয়ে চুৰ কৰিছে। আৰু এনেকুৱা চুৰ নকৰিব, ভৱেশদাৰে যদি দেখে ন এই গানটো খং কৰিব। নিজে কিবা এটা ষ্টাইল দেখুৱাওক, আনৰ বস্তু চুৰ কৰি লাভ নাই। এনেকুৱা চুৰ কৰা পদ্ধতিবোৰ এৰি দিয়ক, নিজে কিবা এটা কৰি দেখুৱাওক। এনেকুৱা ফটোৱামি এইবোৰ কৰি নাথাকিব আমাৰ আগত, ফাল্টু কৰবাৰ আপোনালোক।
তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যোনে যোনে আমাৰ চেনেলটো চাই আছে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাৰ ভৱিষ্যতলৈ নতুন নতুন ভিডিঅ' বনাই যোৱাত সহায় কৰিব বন্ধুসকল আজিলৈ ইমানেই পুনৰ নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম আজিলৈ বাই বাই